নোৱাৰা সঁচাকে মোৰ চিন্তা হৈছে কেনেবাকে ৰাস্তাৰ পথলে সোমালগা হ'লে কথা হ'ব মইতো কোনো পাধ্যে নোৱাৰে বিশ্বাস কথা মোক আকৌ এই হোটেল চোটেল বুক কৰি দিবই লাগিব মই আকৌ ভালত শুই থকা নহয় জানো মই আকৌ এনেকৈ থাকিব নোৱাৰো পাই ৰাখিব কথা ক'ব নোৱাৰো মোৰতো কিন্তু সেই লাগিব আকৌ ইফালে যিহে মৰদ দিছে একদম মানুহ ওলাব নোৱাৰা মই একদম গা জ্বলি গৈছে এফালৰ পৰা একদম বাওকে বা গছ এজোপা পালো বুলিহে এই ৰ'দখন অলপ খোজকাঢ়িছো মোৰ কাৰণে বোলে নিকিতি খালি কথা মানে আহিবই লাগিছে এই কথা শুনি আজি অৱস্থা ঐ নিকিতি খাতি তহঁতৰ ঘৰলৈ কিমান আছে কোনোবা হেৰি ফোন চিনাকি ডাক্তৰ আছে যে ফোন চোন কৰি মাতি দে আকৌ আমাক লৈ যাকি ইমানখন বেদে আমি কেনেকৈ যাম নহ'লে ইফালে এতিয়া সন্ধিয়া হ'বহি আহি পেলাই মিছা ক'লে কি হ'ব আমাৰ ঘৰলৈ কিন্তু বহুত দূৰ আছে আৰু এই নহয় মোক ফোন কৰিবলৈ মানে মোৰ কোনো চিনাকি নাই আমাৰ ফোনটোতো ঘৰতে থৈ আহিলোঁ এতিয়া উপায় নাই জানো কি হয় ক'ব নোৱাৰো দেই আপোনালোকৰ কথা জানে কাৰণ মইতো আপোনালোকক লগ ধৰি অনা নাছিলোঁ জাষ্ট মই কথাটোহে কৈছিলোঁ আপোনালোকে আহিম বুলি কৈছিলে মোক কি দুখ চবে যে আপোনালোকে মোকে কৈ আছে মই নিকিতি কাটি কি কথা ক'বলৈ আহিছে কথাটো কৈছিলোঁ মানে তই কেলে মোক কোৱা নাছিলি বোলে আমাৰ বোলে সেই বৰ্তা এজনে বোলে চোৱা চিতা কৰে বোলে সেই আমাৰ সেইয়ালৈকে ওলাব বোলে তোক মই জাষ্ট সুধিছিলোঁহে তইহে আমাক টানি টানি আনিছ কি কথা ক'বলৈ আহিছ তই উল্টা থাকি নামাৰিবি দেই মোক নফচাবি আকৌ ঘৰ মানুহ আগত কৈ দিছোঁ হ'লে মই ভালে হৈছে মই আগতে এইবোৰ নটংকি গাবলৈ নাহিবি আমাৰ এই পাব লাগে আমাৰ এই কাৰণে হৈছে কথা এটা মানে ভাবিবলৈ শুনিবলৈ ধৈৰ্য নাই ক'ৰবাত যোৱা বুলি খালি মোৰে কাম নকৰে ভাল হৈছে এতিয়া সেই আহিছিল নহয় এতিয়া এই ৰাতি থাকিবি এতিয়া গাড়ী নাপালে এই ঘোঁৰাকেইটাৰ লগতে থাকিবি এৰি থৈ যাম মই তই পাব লাগে এয়া কি আৰু পাব লাগে তুমি একদম চুপ থাকা বেছি কথা ক'ব নাহিবা মই সব ঘৰখনত যি হয় সব মই হেৰি কৰিব লাগে চকু দিব লাগে ক'ত কি হৈছে ক'ত কি নাই হোৱা ওপৰতে তুমি সেই উস্তাদিটো বুজাব নালাগে বুজিছা তুমি কেতিয়াবা তুমি মতা মানুহৰ ঘৰত কি কৰিছা হা যোৱা পৰা খোৱা পৰা চব একদম এফালৰ পৰা চব মই সেই নজৰ দিব লাগিব কাৰণে বজাৰ এটা কৰি পাইছা সেইকাৰণে আংগুৰি বাংগুৰি কথা ক'ব নালাগিব বুজিছা তুমি যিটোকে নকওঁ সেইটোৱে নহয় আকৌ তাৰ আকৌ ওপৰত আকৌ ফিটটো মাৰিবলৈ আহিছা চোৱা কথা চম্ভালি খাবা কি হ'লে যোৱা খাবা তাৰ আকৌ দেই মোৰ ছোৱালীক যে তুমি ৰাস্তাই পদূলিয়ে লাজ দিছা হা মই এতিয়া জীয়াই আছোঁ কমা নাই আকৌ কেনেকৈ লাগিছে চাওঁ একদম শাসনদান বোলা বস্তুটো নাই দেই মানুহৰ আগত মানে একদম ঐ তই এখন ঘৰ নহয় গম পাইছ নাই পাব্লিক ৰাস্তা হয় কথা অকণমান হেৰি চাই চিতি কবি একদম লাগিছে চা মানুহে বুলিব কি বুলিব বোলো এই জাকে বুলিব আহি পেলাই বহি পেলাই কোহাল কৰিবলৈ আহিছে খেদি লৈ গ'লে তাৰপিছত কি কৰিবি গাড়ী মটৰ এখন বোলে কেনেকৈ হেৰি বিচাৰি বিচাৰি যাওঁ সোনকালে হেৰি কৰ সেইটো ধান মানে একদম লেকচাৰ মাৰি পেলাই আহিছে ব'ল যাওঁ গাড়ী এখন বিচাৰি যাওঁ এইখিনি এটা বহি লেকচাৰ ক'ৰবাত থাকিলে নহয় ইয়াতে বেল দুপা হ'বগৈ নহ'লে গৈ পেলাই ব'ল মানুহে বিচাৰি যাওঁ এতিয়া উপায় নাই আৰু নহ'লে যাবতো লাগিবই এইবোৰ আশাত থাকিব নোৱাৰি চেনি টেমা আজি তলত আছে মা হ'বলা পাহৰিলে নেকি ভালে হ'ব মা নথকাত বাপেকে কাম খাই লওঁ বহুত দিন খোৱাই নাই মই যে একদম চেনি খাই কিমান ভাল পাওঁ একমাত্ৰ মাহে চলা চেনি বোলে একদম মোৰ মগজে কাম নাইকিয়া হৈ যায় মা নহ'লে বাপেকে খাই লওঁ নহ'লে মা দেখিলে মোক বেয়া মাৰিব এবাৰতো কেনেকুৱা গৰু পিটন দিছিলে চেনি খোৱাৰ কাৰণে খাই লওঁ মনে মনে অ' দাদা তোক নহয় আগফালে গুণগুণে আহি চিঞৰি আছে আহি বল বেট খেলিবলৈ মাতিছে বৈ না যাওঁ খেলোঁগে লগতে ময়ো খেলিম দেই চফা ভণ্টি আহি দেখিলেহি ইয়াত দেখিবলৈ হ'লে তোৰ দাক মাকে লগাব আৰু তোৰ এটা বুদ্ধিকে পঠিয়াব লাগিব দে ইয়াক এতিয়াৰ পৰা মই নেখেলোঁ ভণ্টি তই নাখেলগে যা মোৰ মন যোৱা নাই খেলিবলৈ তই খেলগে হেৰি তোক আজি বল বেটখন দি দিছোঁ যা খেলগে নহ'ব তয়ো যাব লাগিব তই নগ'লে ময়ো নাযাওঁ আচ্ছা সেইটো তই পিছফালে কি লুকুৱাই থৈছ দেখা একো নাই আৰু কিনো মানে যা সোনকালে খেলগে গুণগুণহঁত যাব এতিয়া দেখিছা ই মানে মনে মনে পাকঘৰত সোমাই চেনি চুকৈ খাই আছে সেইকাৰণে নাযাওঁ বুলি কৈছে খেলিবলৈ মা আহিব দেচোন চাহ তাক মই তোৰ চাপ লগাই আছে এফালৰ পৰা তই যে পাকঘৰত সোমাই যে মনে মনে চেনি চুকৈ খাই আছ বেয়া দিব তোক চাবচোন বেয়া দিব একদম টিকাত মাৰি মাৰি এবাৰ মাৰিছে তোক আছে একদম চবেই কি অৱস্থা কৰিব ৰহ ভণ্টি চাম আমাক নলগাবি তয়ো অকণ খা তোকো দিম নহয় অকণ তইনো কেলৈ চিন্তা কৰিছ তয়ো খা অকণ আমি দুটাই মিলি খাম মাক নলগাবি দেই তহঁত দুটাই পাকঘৰত সোমাই
নহয় যদি আপোনালোকে পইচাটো ডাবল বঢ়াই দিয়ে আৰু তেতিয়াহ'লে যাব পাৰি আৰু তেতিয়া মোৰ কোনো আপত্তি নাই পইচা কথা চিন্তা কৰিব নালাগে বাইদেউ আচলতে যিমান লাগে আপোনাক সিমান দিব আমাক থৈ আহিলেই হ'ব ঐ নিকি দেখি যিমান লাগে সিমান মানে সুধি ল'ব লাগিব তেনেকৈ যাব নোৱাৰি নহয় কি কথা ক'বলৈ আহিছ যিমান লাগে সিমান দিয়ে যদি চিন্তা কৰিব নালাগে থৈ আহিমগৈ ইমিডিয়েট পহুচাই দিম মই মোৰ গাড়ীৰ পৰা স্পীড চলাই খালি এটা প্ৰব্লেম আকৌ এগৰাকী আগত বহিব লাগিব মোৰ কিনাৰত আৰু এজন ওপৰত বহিব লাগিব গোটেইকেইজন আকৌ হেৰি নোযোৱা আকৌ ওপৰত বহিব লাগিব এজন তেতিয়াহে হ'বগৈ আহক সোনকালে যায় যদি মোৰ বেলেগ ভাড়াও আছে হেৰি নহয় ভাইটি যোৱা আগত সেই পইচা কিমান ল'ব বাইদেউ চাওক বেছি কৰে টকা 800 দিব গোটেইকেইজন নহয় জানো টকা 800 দিব বেছি কৰে জাষ্ট বহুত কম কৈছে মই থৈ আহিমগৈ আইও ঈশ্বৰ টকা 800 মানে ৰামৰে ইমান দাম হৰি আৰু শুনা নাই দেই সেই টকা 500 ল'বা 800 টকা দিব নোৱাৰে ইমান পইচা নাই মোৰ লগত 500 হ'লে যাম মই বাইদেউ তেতিয়াহ'লে মই যাব নোৱাৰিম আপুনি বেলেগ কথা কৈ থাকিব দে মোৰ দেৰি হৈছে ভাড়া আছে যাওঁ পাই বিয়লি পলক যায় খন্দে পইচালৈ চিন্তা কৰিব নালাগে এতিয়া পইচালৈ চিন্তা কৰিবলৈ হ'লে একদম মানে কিবা হ'বগৈ এনেও গাড়ী চাৰি পোৱা নাই এখনতে 500 যাওঁ আৰু দেই নহ'লে দিগদাৰী হ'ব 800 টকাহে বেছি কোৱা নাই নহয় কিবা এটা কমাই ল'বা আৰু দেই হ'ব বাৰু ব'লা মিলাই মিলি যাওঁ আৰু গোটেই যাক আমিও বহুত বিপদত পৰিছোঁ উদ্ধাৰ কৰা হ'ব বাৰু দিয়ক 100 টকা কমাই ল'ম আহক সোনকালে আহক দেৰি নকৰিব বাইদেউ দিগদাৰ হৈছে